প্ৰতি বছৰে সকলোৱে মংগল কামনাৰ্থে আমি ঈশ্বৰৰ ওচৰত এভাগি শৰাই আগবঢ়াওঁ ভকত বৈষ্ণৱৰ উপস্থিতিত। ব্যতিক্ৰম নহয় এইবাৰো। ঘৰত পিতাই দিয়া সময় অনুসৰি উপস্থিত হৈ প্ৰথমটো কাম যুগলদাই খুঁটিৰ পৰা ম'হৰ গাখীৰ দৈ অনাটো ভকতসকলৰ বাবে। এখেত এগৰাকী উচ্চ শিক্ষিত ব্যক্তি, গৰু ম'হৰ সৈতে কিন্তু নিবিড় সম্পৰ্ক। আমাৰ ঘৰত প্ৰায় অনুষ্ঠান হ'লে আমি যুগলদাই খুঁটিৰ পৰাই ম'হৰ গাখীৰ দৈ আনো। বাৰু যি কি নহওক, ননদী গোসাঁইবাৰী মোৰ এয়া আপোন ঘৰখন। সকলোবোৰ সাজু কৰা হৈছে ভকত বৈষ্ণৱৰ বাবে। সাধ্য অনুসৰি আমি পুৱাৰ জলপান, চাহ আৰু লগতে অন্নমুঠিৰো ব্যৱস্থা কৰিছোঁ। দূৰ দূৰণিৰ পৰা যিহেতু ভকতসকল আহিব, তাতে গাঁৱৰ ৰাইজো থাকিব, সেয়া আমাৰ বাবে বৰ ভাল লগা কথা। প্ৰতি বছৰে আচলতে আমি সাধ্য অনুসৰি এই নামভাগি আয়োজন কৰিবলৈ চেষ্টা কৰি আহিছোঁ। এয়া পৰম্পৰা ৰক্ষা কৰিছিল মোৰ ককাই। বিহুৰ সময়তো ককাই এনেকুৱা কৰিছিল যে ককা যেতিয়া নামঘৰলৈ যায় উভতি আহোঁতে ভকতসকলক লগতে লৈ আহে, বোলে আজি জলপান মুঠি আমাৰ ঘৰতে ধৰিব। দেউতায়ো সেই পৰম্পৰা ৰক্ষা কৰিছে। মাজে মাজে দেউতাই আমাক কয়, যদি নামভাগি মই পাতিব নোৱাৰোঁ, তোমালোকে হ'লেও পাতিব লাগিব। প্ৰতিটো বিহুত ভকতৰ জলপান আৰু বছৰেকীয়া নাম আমি আয়োজন কৰোঁ। আখৈ, চিৰা, কোমল চাউল, ম'হৰ গাখীৰ, দৈ, গুড়। ভকতক প্ৰথমে আমি জলপানৰ ব্যৱস্থা কৰিছোঁ। এইখিনি আচলতে আটাইতকৈ ভাল লগা সময়। এই কণমানিটিকো চাওকচোন, ই আমাৰ বৰ মৰমৰ। ইমান ধুনীয়াকৈ ভিতৰত সি জলপান খাই আছে। প্ৰতিবাৰে আমাৰ ঘৰত যিয়ে আয়োজন নকৰোঁ কিয়, মোৰ ওচৰ চুবুৰীয়া পৰিয়ালৰ লোক সকলোৱে মিলি নিজে নিজে দায়িত্ব লৈ গোটেই অনুষ্ঠানটোৱে সম্পূৰ্ণ কৰি তোলে। প্ৰাণে এটাই কামনা কৰোঁ যে ভগৱন্তই আজি যেনেকৈ আমাক ৰাখিছে ভকতৰ সৈতে, ৰাইজৰ সৈতে, যাতে উৰেটো জীৱন আমি তেনেকৈ ভকতৰ সংগতে থাকিবলৈ সুযোগ পাওঁ। ভগৱন্তই সেইখিনি সুযোগ যাতে আমাক দিয়ে। তাতে আকৌ গাঁৱত জন্ম হোৱাটো আমাৰ বাবে সুখ। মনুষ্য জনম লৈ 2টা দিনৰ আলহী হৈ এই পৃথিৱীলৈ আহিছোঁ। গতিকে থকা দিনকেইটা ভকতৰ সংগত এক ঈশ্বৰবাদত বিশ্বাসী হৈ থাকিম। ভাগৱতৰ 12 স্কন্ধৰ পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান লাভ, এই অংশৰ পাঠ আৰু ব্যাখ্যা হৈছিল সেইদিনা আমাৰ গৃহত। এহি বলি ৰাজা ফুজিলা গৌৰৱে, শুকৰ চৰণ দুই, অনেক বচন বিনয় বুলন্দে, হুয়ুক গুৰু প্ৰসন্ন, কৰোঁ কাকৰ দিয়া এহি বৰ। এইবাৰ আমাৰ বাবে বৰ সৌভাগ্যৰ কথা যে আমাৰ মাজত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ গৃহত উপস্থিত হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপপদাধিকাৰ প্ৰমোদ শইকীয়া বাপ। ককাৰ বয়স 91 বছৰ, কিন্তু 91 বছৰ বয়সতো কি সুন্দৰ পাঠ আৰু ব্যাখ্যা। 91 বছৰ বয়সত ককাৰ অভিজ্ঞতাপুষ্ট যিবোৰ কথা আমাক সাহস যোগালে, আমি সঁচাকৈ ধন্য হ'লোঁ। ব্যাখ্যানুষ্ঠান শেষ হোৱাৰ লগে লগে এয়া ভকতৰ বাবে যিটো অন্নমুঠিৰ ব্যৱস্থা কৰা হৈছিল, সকলোৱে আনন্দ মনেৰে গ্ৰহণ কৰিছে। মাটিমাহ, কঁঠালৰ ভাজি, লগতে কাঠফুলা, এনেধৰণে বিবিধ ব্যঞ্জনেৰে অকণমান ভকতক আপ্যায়নৰ চেষ্টা কৰিলোঁ। সকলোৱে ইমান সুখ মনেৰে খাইছে, সেইটো দেখি আমাৰ বৰ ভাল লাগিল। এয়া মোৰ আইতাই আকৌ মৰমতে মোক অকণমান খুৱাইও দিছে। গাঁওখনৰ প্ৰতিগৰাকীৰ বাবে মই এঞ্জেলা চাংমাই নহয়, গাঁওখনৰ প্ৰতিগৰাকী জ্যেষ্ঠৰ বাবে, কনিষ্ঠৰ বাবে মই মাজনীহে। কাৰণ সকলোৱে মোক গাঁৱত মাজনী বুলি মাতে। এধানিয়াই মৰমতে বোলে তোৰ লগত ফটো এখন উঠোঁ। গাঁৱৰ ৰাইজৰ নিৰ্ভেজাল মৰম, পৰিয়াল স্বজন সকলোৰে সহযোগিতাত অনুষ্ঠানটোৰ সফল সামৰণি। গোটেই অনুষ্ঠানটোৰ মূল আকৰ্ষণ, মধ্যমণি আছিল প্ৰমোদ শইকীয়া বাপ। ককাৰ কথা মই কি বুলি ক'ম। জীৱনৰ বেছিভাগ সময় নৱবৈষ্ণৱ আদৰ্শত পাৰ কৰিল। জীৱনৰ বেছিভাগ সময় এই আদৰ্শক প্ৰচাৰ কৰাত তেওঁ ব্যস্ত হৈ থাকিল। চাইকেল মাৰি এটা সময়ত গাঁৱে ভূঞে গৈ এই আদৰ্শক প্ৰচাৰ কৰিছিল। তেখেতৰ পৰা শিকিবলগীয়া বহু আছে। আজি ভাগৱতৰ 12 স্কন্ধৰ পৰীক্ষিতৰ কথা ইমান সুন্দৰকৈ ব্যাখ্যা কৰিলে। ককাৰ বিজ্ঞান মনস্কৰ যিবোৰ চিন্তা, নতুন প্ৰজন্মক আধ্যাত্মিকতাৰ সৈতে সংযোজন কৰোৱাৰ যি পৰিকল্পনা, সেয়া সফল হৈছে। সেয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীয়ে তাৰ প্ৰমাণ। ককাৰ সৈতে তেখেতৰ কন্যা মোৰ অতিকৈ মৰম বা আহিছিল আৰু লগত আইতা। পাঠত আছিল ৰঞ্জিত শইকীয়া বাপ, তেখেতৰো বৰ সুন্দৰ কণ্ঠ, আৰু কাষতে এয়া শৰণাচাৰ্য। সকলোৰে সহযোগিতাত অনুষ্ঠানটি শেষ হ'ল। আচলতে প্ৰমোদ শইকীয়া ককাৰ কাষত থাকিলে মই নিজকে এটা ডাঙৰ শূন্য বুলি অনুভৱ কৰোঁ, যেন শিকিবলৈ জীৱনত বহু আছে। তেখেতৰ কাষত নিজকে বৰ সুৰক্ষিত অনুভৱ কৰোঁ। এটাই মোৰ আক্ষেপ থাকি গ'ল, ককাক মই দেৰিকৈ লগ পালোঁ। ভগৱন্তৰ ওচৰত এতিয়া এটাই প্ৰাৰ্থনা জনাওঁ, ককা সদায় যাতে কুশলে থাকে, পৰিয়ালটো যাতে কুশলে থাকে। পিছে আমাৰ ঘৰত আকৌ সকাম নিকাম, বিয়া সবাহ এইবোৰ শেষ হোৱাৰ সময়খিনিত সকলো আৱেগিক হয়। আপা, কণপেহী, সোণপেহী, বৰপেহী, বিশেষকৈ সোণপেহী আৰু কণপেহী, সেয়া মাইজান বা আৰু আপা।
যোৱাৰ সময়খিনিত যাওঁ বুলি চকুত থৈ কৈ থৈ যাব নোৱাৰে আমাক। এয়াই হয়তো পৰিয়ালৰ আত্মীয়তা। সকলো গুচি যোৱাৰ পিছত নিজান হৈ পৰা ঘৰখনত শেহতীয়াকৈ এই দুগৰাকী কণমানি ভকত আহিল।